নমস্কাৰ বন্ধুসকল অসমৰ সকলোবোৰ ল'ৰা ছোৱালীৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিছোঁ 5237 মান পোষ্ট খালি আছে SBI ফালৰ পৰা সো আপোনালোকে ইয়াতে চাব পাৰিছে পোষ্ট জুনিয়ৰ এছ'চিয়েট সো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন এজ লিমিট আৰু আপোনালোকৰ স্যালাৰি কিমান হ'ব সকলোবোৰৰ বিষয়ে আমি আজি আলোচনা কৰিম এই ভিডিঅ'টোত আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব তেনেহলে আহক এই ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল প্ৰথমে আমি আলোচনা কৰি আছো নেম অফ পোষ্ট জুনিয়ৰ এছ'চিয়েট কাস্টমাৰ সাপোৰ্ট এণ্ড তো ইয়াতে চাব পাৰিছে পোষ্ট 5237 টা আৰু নৰ্থ ইষ্টৰ সকলোৱে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ স্যালাৰিটো হ'ব প্ৰথমতে 17900 টকাৰ পৰা আপোনালোকৰ 20009 লৈকে আপোনালোকৰ স্যালাৰি হ'ব ঠিক আছে আৰু আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব যে আপোনালোকৰ 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়স হ'ব লাগিব আপোনালোকক আৰু এজ ৰিলেক্সেশন দিয়া হ'ব ST আৰু SC ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ আৰু PWD 10 বছৰ সো আপোনালোকে ইয়াতে সকলোবোৰ চাই ল'ব এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোক গ্ৰেজুৱেচন অৰ হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন ঠিক আছে আপোনালোকে ইয়াতে চাও পাৰিছে গ্ৰেজুৱেচন বিচাৰিছে আৰু সিলেকশন প্ৰসেস আপোনালোকৰ ফাৰ্স্ট ফেজ হ'ব তাৰ পিছত সেকেন্ড ফেজ মেইন এক্সাম হ'ব তাৰ পিছত আপোনালোকৰ সিলেকশন হ'ব ঠিক আছে আৰু লোকেল ল্যাঙ্গুৱেজৰ বিষয়ে কোৱা আছে সো আপোনালোকে এইবোৰ ভালকে চাই ল'ব ঠিক আছে মই ডেসক্ৰিপচন বক্সত ইয়াৰ যেটো মানে এডভাৰটাইজমেন্টটো দি দিম এডভাৰটাইজমেন্টটো আপোনালোকে ভালকে চাই ল'ব তাৰ পিছত এপ্লাই কৰি দিব জয় হিন্দ বন্দে মাতৰম